खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि दिनै सनमिलित गणशक्तिनि 20थि गायसनथाय सान एबा जोनोम सान नंगौ गगामुगाव थानाय दक्षिण फांखोलि ख्रिस्टि भवननि लांगोनायाव सनमिलित गणशक्ति आसाम दोलोनि 20थि गायसनथाय सान फालिदों बे दक्षिण फांखोलि ख्रिस्टि भवननि लांगोनायाव खुंजानाय सनमिलित गणशक्ति आसाम दोलोनि हाबाफारियाव फुंबिलि समनिफ्राय मिसिं सुबुं थानाय ओनसोलफोराव रंजानाय नुनो मोनदों समान मोनथाय समान मान सन्मान आरो समान जौगाथाय मोनफुंनायनि थांखिजों 2005 मायथाइयाव बे दोलोखौ दानाय जादोंमोन मख'नो गोनांदि दानि बिजेपिनि मन्त्रि डक्टर रनज पेगु आरो आथिखालनि एमएसनि गाहाय परमानन्द स्वयंगियानि दैदेननायाव सनमिलित गणशक्तिखौ गायसननाय जादोंमोन दिनै गगामुगाव खुंजानाय दक्षिण फांखोलि ख्रिस्टि भवननि लांगोनायाव सनमिलित गणशक्ति आसाम दोलोनि 20थि गायसनथाय सान फालिनायजों लोगोसे मिमां दालायनि 18थि थान्दै जथुमाबो खुंफुंनाय जायो बे फोरबोआव सनमिलित गणशक्ति आसाम दोलोनि आथिखालनि आफादगिरि आरो मिसिं गावखुंथाय गौथुमनि गाहाय मावफुं सोद्रोमा परमानन्द स्वयंगियानिजों लोगोसे गोबां दैदेनगिरिफोरखौबो बे हाबाफारियाव बाहागो लानायखौ नुनो मोनो গণশক্তিৰ 20তম প্ৰতিষ্ঠা দিৱস আজি আমাৰ সকলো শাখা পৰ্যায়ত আমাৰ আঞ্চলিক পৰ্যায়ত উদযাপন কৰা হৈছে আঞ্চলিক পঞ্চায়ত আমি উদযাপন কৰাৰ মূল উদ্দেশ্যটো হৈছে আমি আঞ্চলিক পঞ্চায়ত আমাৰ যিমান নেতা কৰ্মী আছে তেওঁলোকে কৰ্মসূচী পাঠ কৰি কৰ্মসূচী সম্পৰ্কে তেওঁলোকে যাতে মানে তেওঁলোকে শিক্ষিত হ'ব পাৰে আৰু শিক্ষিত হৈ তেওঁলোকে এই কৰ্মসূচীত যিবিলাক বিষয় আছে যেনেকৈ নাৰী সমস্যা আছে স্বাধীন অসমৰ কথা স্বায়ত্তশাসন ওপৰত আছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আছে আৰু কৃষকৰ সমস্যা আছে বানপানী সমস্যা আছে বা অন্যান্য নাৰী সমস্যাবিলাক আছে নাৰী নিৰ্যাতনৰ কথা আছে বা নিবনুৱা সমস্যাৰ কথা আছে বা বিভিন্ন ধৰণৰ যিবিলাক হস্ততাঁত শিল্প সম্পৰ্কত যিবিলাক সমস্যা আছে এই সম্পৰ্কত যিবিলাক এমএচিয়ে কৰি আছে বা আমাৰ ৰাজ্য চৰকাৰে কৰি আছে বা কেন্দ্ৰ চৰকাৰে কৰি আছে এইবিলাক বিষয়ত আমি কি সুবিধা গ্ৰহণ কৰিব পাৰিছোঁ যদি গ্ৰহণ কৰিব পাৰিছোঁ কিমান পাৰিছোঁ যদি পৰা নাই কিমান কি ক্ষেত্ৰত পৰা নাই এইবিলাক কৰ্মসূচী অনুসৰি এটা পৰ্যালোচনা হ'ব আৰু এই ক্ষেত্ৰত এনেকুৱা হয় যে আমি ডাঙৰ বা খণ্ড পৰ্যায়ত আমি কোনো ধৰণৰ আঁচনি কাৰ্যসূচী লোৱা নাই কিয় কাৰ্যসূচী লোৱাই আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলে তেওঁলোকে খণ্ডসূচী ব্লক পৰ্যায় বা অন্য পৰ্যায়ত কৰিলে তেওঁলোকে যোৱাত অসুবিধা হয় সেইকাৰণে আঞ্চলিক পৰ্যায়ত আমি কৰিছোঁ যাতে তৃণমূল বুথ কমিটি বা বাটা কমিটিৰ সদস্যসকলে অংশগ্ৰহণ কৰিব পাৰে আৰু আমাৰ কৰ্মসূচী সম্পৰ্কে তেওঁলোকে যাতে অৱগত হ'ব পাৰে হয় আমি গণশক্তি দলে এইবাৰ প্ৰাৰ্থিত দিব ক'ত কেনেকৈ দিব ঠিক হোৱা নাই আমি আমাৰ যিবিলাক মিত্ৰজোঁট আছে মিত্ৰজোঁটৰ আমি আলোচনা কৰিম আৰু আপোনালোকক জনাব বিচাৰোঁ যে আমি এই প্ৰতিষ্ঠা দিৱসৰ পাছতে আমি এটা যোগদান কাৰ্যসূচী ল'ম এইটো আমি এটা গম পাইছোঁ আৰু আমাৰ লগত যোগাযোগ কৰিছে বিভিন্ন দলৰ বহু মানে নেতা কৰ্মীয়ে গণশক্তি দলত যোগদান কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে আৰু বহুতেই ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে আৰু কিছুমান অঞ্চলত জোনাই আমাৰ ছিজন আজিয়ে কৰিব তাৰমানে আমি তেতিয়ালৈকে আমি অপেক্ষা কৰিব নোৱাৰোঁ গতিকে আজিয়ে তেওঁলোকে শাখা পৰ্যায়ত যিটো আজি প্ৰতিষ্ঠা দিৱস উদযাপন তাতেই আজি যোগদান কৰাৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমি কৰিব দিছোঁ কিন্তু তাৰ পাছত খণ্ড পৰ্যায়ত ব্লক পৰ্যায়ত হ'ব জোনাইৰ পৰা আৰম্ভ কৰি আমি শোণিতপুৰ গোলাঘাট হৈ আমি শদিয়ালৈকে যাম আৰু তাত প্ৰতিদিনাই যোগদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আমি জনাব বিচাৰোঁ যে 2005 চনত আমি কেৱল ধেমাজি আৰু মাজুলী আৰু লখিমপুৰ জিলাক লৈ আমি এই গণশক্তি আমি গঠন কৰিছিলোঁ কিন্তু এতিয়া আমি দেখিছোঁ যে শোণিতপুৰ পাইছে শোণিতপুৰ গোলাঘাটৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে জাকুনলৈকে এই সম্প্ৰসাৰণ হৈছে গতিকে আমি আৰু ভৱিষ্যতে আমি সম্প্ৰসাৰণ কৰাৰ আমি কাৰ্যসূচী ৰাখি লৈছোঁ আগন্তুক বিধানসভা আৰু এমএছচি নিৰ্বাচনত আপোনালোকে বিজেপিৰ লগত মিত্ৰতা সম্পৰ্ক মিত্ৰতাটো হ'ব কিন্তু কেনেকৈ হ'ব এইটো এতিয়ালৈকে আমি থিৰাং কৰা গতিকে মিত্ৰ থাকিবই লাগে আমি বহুত সময়ত আমি ৰাজ্য চৰকাৰৰ লগত আমি কাম কৰাৰ প্ৰয়োজন আছে কেন্দ্ৰীয় চৰকাৰৰ লগত কাম কৰাৰ প্ৰয়োজন আছে গতিকে মিত্ৰতা আমাৰ থাকিব কিন্তু কেনেকৈ ক'ত থাকিব এইটো আমি আলোচনা কৰিম